মানে ঘটনাটো এনেকুৱা হ'ল, যি পনেলে আহিছিলে এখন বিয়ালৈ বুলি, আৰু সেই বিয়াখনত দুৰাতি থকাৰ উদ্দেশ্যে আহিছিলে। তাতে যি এক ৰাতি পাৰ কৰিলে, ছেকেণ্ড ৰাতি তেওঁলোক এডোখৰ পিকনিক প্লেচ বিচাৰি ওলাই গ'ল। ওলাই যাওঁতে পনেৰে এডোখৰ ঠাই মুম্বাইত পৰে, আৰু সেই মুম্বাইতে এডোখৰ আছে জেগা যি পিকনিক প্লেচ হয়, ৱাটাৰফল, আৰু সেইডোখৰ জেগাৰ নাম লোনাৱালা ৱাটাৰফল। বৰ ধুনীয়া চিনেৰী, চাবলগীয়া দৃশ্য। তাৰপাছত কি কৰিলে তেওঁলোকে তালৈ গ'ল, গৈ পেলানি যি পৰিয়ালটোৰ সাতজন সদস্য আছিলে তেওঁলোক তালৈ গ'ল। গৈ পেলানি তেওঁলোকে মনতে ভাবিলে কি পানীও কম দেখিলে, যি পানী বাগৰি আহে, যি নিজৰা পানী কম দেখিলে, দেখি পেলানি ডাঙৰ ডাঙৰ পাথৰ দেখিছে। পাথৰ তেওঁলোকে ভাবিলে কি বহি পেলানি ভালকৈ ফটো মাৰিম, আৰু এই ফটো আমাৰ ইতিহাস হিচাপে ঘৰলৈ লৈ যাম, সকলোকে দেখুৱাম বুলি। আৰু গ'ল, আৰু গৈ পেলানি তেওঁলোকে কি কৰিলে ফটো মাৰিছে। ফটো মানে ইমানেই তেওঁলোকে মজগুল হ'ল যে পানী যে বাগৰি আহি আছে, লাহে লাহে পানী তেওঁলোকৰ ফালে আহি আছে, তেওঁলোকে সেইটো মনিবই নোৱাৰিলে, ধৰিবই নোৱাৰিলে। আৰু কি হ'ল, অৱশেষত পানী ইমানেই বেছিকৈ আহিলে তেওঁলোকে মানে পলাব বিচাৰিছিলে, তথাপিও পলাব নোৱাৰিলে, কাৰণ পাথৰবোৰ পিছল আৰু শেলাইও বহি থাকে তাত যথেষ্ট। পলাব নোৱাৰা দেখি পেলানি তেওঁলোক ৰৈ দিলে পাথৰতে, পানী কমি যাওক বুলি। আকৌ পানী যাতে কমি যায় আৰু তেওঁলোক পাৰলৈ উঠি আহিব। কিন্তু পানী ইমানেই বেছি হ'ল যে পানী নকমিলে, আৰু ক্ৰমান্বয়ে পানী বাঢ়িবলৈ ধৰিলে। যিমানে পানী বাঢ়িলে সিমানেই পানীৰ সোঁতটো বেছি হৈ আহিলে, জোৰটো বেছি হৈ আহিলে, আৰু তেওঁলোক মানে একেবাৰে তাতে আবদ্ধ হৈ পৰিলে। তাৰপাছত কি হ'ল, লাহে 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 তেওঁলোকে যিমান ভাবিছে আমি ইয়াৰ পৰা বাচিব পাৰিম, মানে বাহিৰতো চবেই সকলোৱে মানে পাৰে চিঞৰি আছে, একো নহয় আপোনালোকে অকণমান দেৰি ৰৈ দিয়ক, অলপ ৰৈ দিয়ক। কিন্তু তেওঁলোকে তেওঁলোকৰ কথা শুনি পেলানি কোনো মানে, আৰু তাতে 4 বছৰীয়া এজনী কেঁচুৱা ছোৱালীও আছিলে, ল'ৰা ছোৱালী এজনী আছিলে। তো বাকী আৰু তাত কি হ'ল, তেওঁলোকে লোকৰ কথা শুনি পেলানি ৰৈও দিলে। আৰু ৰৈ দিলে মানে কি ৰ'বতো লাগিব, কাৰণ তাত মাইকী মানুহ আছিলে, সৰু সৰু ছোৱালী আছিলে, 12 বছৰীয়া 14 বছৰীয়া ছোৱালী আছিলে, আৰু তাতে দুজন মতা মানুহ আছিলে। মতা মানুহ দুজনে গোটেই মানুহকেইজনেই সাৱটি ধৰি পেলাই এনেকৈ মানে সোঁততে ৰৈ আছে। তাৰপিছত কি হ'ল, যেতিয়া পানী সোঁত তেওঁলোকে বাঢ়িয়ে আছে, যে কমা দেখা নাই, তেতিয়া সকলোৱে কি কৰিলে, বাহিৰৰ ওপৰৰ পৰা কাষৰ পৰা মানে গছৰ লতা ছিঙিছে, কিবা ছিঙিছে বচাব পাৰিম বুলি। নোৱাৰিলে বচাব, কিন্তু বচাব নোৱাৰিলে। অৱশেষত তেওঁলোক পানীত উঠি যাবলগীয়া হ'ল। আৰু অৱশেষত এতিয়া ক'বলগীয়া তেনেকৈ কি ক'ম আৰু, দুখো লাগিছে। এতিয়া পৰিয়ালটোৰ 7জন সদস্যৰে 2জনী ছোৱালী মৃত্যু, আৰু সৰু সন্তান আছিলে 4 বছৰীয়া, তেওঁক বিচাৰিয়ে নাপালে। এতিয়াও বিচাৰি আছে, কিন্তু বিচাৰি পোৱা নাই। আৰু বাকী কেইজনৰ উদ্ধাৰ হ'ল যদিও সংকটজনক বুলি কৈছে। বাকী ভিডিঅ'টোত ইমানেই আছিলে। যদি চাই ভিডিঅ'টো ভাল পালে তাক কমেণ্ট কৰিব, সকলোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সকলোৱে পাই থাকে। ধন্যবাদ।